Hello students, welcome to day 5 of 14 days 14 chapter. আজি আমি সমান্তৰ প্ৰগতিৰ বিষয়ে ডিসকাস কৰিম। প্ৰথমতে আমি যদি চাবলৈ যাওঁ সমান্তৰ প্ৰগতি কি হয় হেতু চাব লাগিব। এতিয়া সমান্তৰ প্ৰগতি যদি আমাৰ তাত ধৰা হল এনেকা দুটা বস্তু আছে। তাৰ পিছত যদি আমি ইয়াৰ লগত তিনিটা যোগ কৰো তেতিয়াহলে কেইটা হ'ব পাঁচটা হ'ব। তেনেকে আকৌ তিনিটা যোগ কৰিলে কেইটা হ'ব আঠটা, আকৌ তেনেকে যোগ কৰিলে 11টা হ'ব। তাৰমানে প্ৰথম অৱস্থাতে যিটো আছিলে সেইটো n বুলি কোৱা হয়। n মানে কি হয় ইয়াৰ পদ কিমান নম্বৰত আছে মানে ইয়াৰ স্থানৰ পদ। এটা n যদি 1 নম্বৰত আছে তাৰমানে ফাৰ্স্ট পদটো কি হ'ব আমাৰ 2 হ'ব, সেকেন্ডটো কি হ'ব 5, থাৰ্ডটো কি হ'ব 8 এনেকৈ হ'ব। এতিয়া ইয়াতে যে তিনিটা বাঢ়ি গৈ আছে সেইটো কি কোৱা হ'ব d কোৱা হ'ব। তাৰমানে d ইয়াত কি হ'ব 3 হ'ব। আৰু প্ৰথমটোৰ যিটো ভ্যালু হ'ব এইটো a1 বুলি কয়, সেকেন্ডৰ ভ্যালু a2, তেনেকে a3 a4 এনেকৈ হ'ব। কিন্তু ইয়াৰ পদৰ স্থান বুলি ক'লে 1 নম্বৰ স্থান হ'ব, এইটো 2 নম্বৰ স্থান হ'ব। তেনেকে স্থানটোক n দি ডিনোট কৰা হয় আৰু যোনটো ভ্যালু হয় এইটো a1 a2 এনেকৈ ডিনোট কৰা হয়। আৰু যিটো বাঢ়ি গৈ থাকে সেইটো কয় d বা কমিবও পাৰে তেনেকুৱা। তাৰপিছত আমি ফৰ্মুলাটো জানিব লাগিব যে ফৰ্মুলা এইটো কিহৰ ফৰ্মুলা an ওলোৱা ফৰ্মুলা। এইটো লিখিব পাহৰি গলো মই। an is equal to a plus n minus 1 into d। an ওলোৱা ফৰ্মুলাটো হ'ল এইটো। এতিয়া আমি যদি কেইটামান কুৱেশ্যন চাওঁ, কুৱেশ্যন কি দি আছে a যদি 4 হয় d যদি -3 হয় প্ৰথম 4টা পদ নিৰ্ণয় কৰিব দিছে। তাৰমানে আমাৰ a যদি কিমান হ'ব a মানে a1 একে কথা 4 আৰু d কিমান কৈছে -3। তেতিয়াহ'লে প্ৰথম 4টা পদ লাগে। তেতিয়াহ'লে -3 কৰিলে কিমান হ'ব 4 লগত -3 কৰিলে কিমান হ'ব a2 টো কিমান হ'ব 1 হ'ব। এইটো এনেকৈ ওলাব পাৰি। আকৌ নহলে আমি ফৰ্মুলা বহাম a2 মানে কিমান হ'ব a plus d বা 1 d কৰিব পাৰো। কেনেকৈ আহিলেতো a plus n minus 1 into d। যেহেতু এইটো 2 হয় 2 minus 1 হ'ব তো a plus 1 d তাৰমানে a plus d। এইটো কিমান হ'ব এটা 4 minus 3 is equal to 1। এইটো এনেকুৱা হ'ব। যদি আমি a3 কৰো a plus twice দি থাকে 4 minus 3 দুগুণ 6 হ'ব, তাৰমানে এইটো -2। a4 কিমান হ'ব a plus 28 দি হ'লে কিমান 4 minus 9 তাৰমানে -5। 4টা ওলাব দিছে প্ৰথম, তো a5 লৈকে আমি উলিয়াম a plus 4 দি হ'লে 4 minus 12 তাৰমানে -8। তো এইকেইটা হ'ল এনসাৰ। তো নেক্সট কুৱেশ্যনটো যদি চাওঁ আমি 3 নম্বৰ 2 নম্বৰ কুৱেশ্যনটো 1/3 5/3 9/3 13/3 এনেকৈ দিয়া আছে। সমান্তৰ প্ৰগতিটো এৰ ভ্যালু আৰু ডিৰ ভ্যালু ওলাব লাগে। কেনেকৈ ওলাম ইয়াত এৰ ভ্যালু কি হ'ব ইয়াত আমি জানোৱে 1/3 হ'ব ইয়াত প্ৰথম যিহেতু। তাৰপিছত ডিটো কেনেকৈ ওলাম আমি ডি ওলোৱাৰ হেৰিটো হ'ল a2 minus a1। ইয়াতে কি দি আছে a2 কিমান দি আছে 5/3 দি আছে, a3 কিমান 9/3, a4 কিমান দিয়া আছে 13/3। আমি কি কৰিম a2 minus a1 কৰি তাৰমানে 5/3 minus 1/3। তো 5 minus 1 মানে 4/3। তাৰমানে কিমান মাইনাস হৈ আছে আমাৰ 4/3। আকৌ এনেকৈ ওলাব পাৰি 3 নম্বৰটোৰ পৰা 2 নম্বৰটো বিক কৰিব পাৰি। a2 3 নম্বৰটো কিমান আছে 9/3 আৰু এইটো আছে 5/3। 9 minus 5 মানে 4/3 হ'ব। দুটাতে এনসাৰ কি হ'ব ডি টি কি হ'ব 4/3 হৈ গ'ল এনসাৰ। আমাক ডি আৰু এ ওলাব দিছিলে। নেক্সট 4 3টো ইয়াতে 3 দিয়া আছে, তাৰপিছত 3 plus √2 3 plus 2 √2 3 plus 3 √2 এনেকৈ দিয়া আছে। তো আমাক কি ওলাব দিছে ডি ওলাব দিছে আৰু পৰৱৰ্তী 3টা পদ ওলাব দিছে।
ইয়াতে চোৱা প্ৰথমটো যদি আমি মাইনাছ কৰোঁ প্ৰথমটো a কিমান হ'ব ইয়াত a1 3 a2 কিমান হ'ব 3 প্লাছ ৰুট 2 তো d ওলাবৰ কাৰণে কি লাগে a2 মাইনাছ a1 3 প্লাছ ৰুট 2 মাইনাছ ৰুট 3 তাৰমানে 3 প্লাছ ৰুট 2 মাইনাছ ৰুট 3 তাৰমানে কিমান হ'ব ৰুট 2 এইটো কাটা হৈ গ'ল তো ৰুট 2 কি হ'ব আমাৰ ডিৰ ভেলু পৰৱৰ্তী পদ তিনি কেইটা লাগে তিনিটা পদ লাগে আমি এইটো চাইও ক'ব পাৰোঁ ইয়াত এইটো যদি আমাৰ a4টো 3 প্লাছ 28 ৰুট 2 আছে a5টো আমি ডাইৰেক্ট ক'ব পাৰোঁ 3 প্লাছ 4 ৰুট 2 ক'ব পাৰোঁ কাৰণ ৰুট 2টো প্লাছ হৈ গৈ আছে তেনেকৈ ক'ব পাৰি তেনেকৈ ওলাব পাৰি নহ'লে আমি ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ a5 a প্লাছ 4d তাৰমানে a কিমান হ'ব ইয়াত 3 প্লাছ 4 ইনটু ৰুট 2 তেনেকৈ a6 কিমান হ'ব a প্লাছ 5d 3 ইনটু 5 ৰুট 2 a7 কিমান হ'ব a প্লাছ 6d 3 প্লাছ 5 ৰুট 2 হৈ গ'ল এনচাৰ নেক্সট ৰুট 2 ৰুট 8 ৰুট 18 ৰুট 32 এইটো 4ৰ 12 নম্বৰটো দিয়া আছে আমি অকল ইম্পৰ্টেণ্ট বা যিকেইটা অলপ দেখিবলৈ টান সেইকেইটাহে কৰিছোঁ বাকী সহজখিনি তোমালোকে কৰি চাবা নিয়মখিনি যিহেতু একেই হয় তো আমাৰ a1 দিয়া আছে ইয়াত ৰুট 2 a2 দিয়া আছে ৰুট 8 a3 দিয়া আছে ৰুট 18 হ'ব তেতিয়া আমাক d ওলাব লাগে a2 মাইনাছ a1 ৰুট 8 মাইনাছ ৰুট 2 ৰুট 8 মানে কিমান লিখিব পাৰোঁ আমি 2 ইনটু 2 ইনটু 2 2 দুগুণ 4 7 দুগুণ 8 আকৌ ৰুট 2 তাৰমানে ইয়াত এইটো কি লিখিব পাৰিম 2 ৰুট 2 মাইনাছ ৰুট 2 তাৰমানে 2 যদি আমি ৰুট 2টো যদি আমি কমন ৰাখোঁ ৰুট 2 কমন ৰাখি দুটাত ৰুট 2ৰ পৰা এটা ৰুট 2 গ'লে ৰুট 2 থাকিব এনে তো আমি কৰি দেখাইছোঁ ৰুট 2 যদি কমন ৰাখোঁ ইয়াত 2 মাইনাছ 1 তো 1 থাকিব এইটো ৰুট 2 হ'ব ৰুট 2 ইনটু 1 মানে ৰুট 2 তো ডিৰ ভেলু কি হ'ব ইয়াত ৰুট 2 হ'ব এতিয়া যদি আমি a5টো উলিয়াওঁ a প্লাছ 4d a কিমান ৰুট 2 4 ইনটু ৰুট 2 হ'ল ৰুট 2 প্লাছ 4 ৰুট 2 মানে 4টো যদি ভিতৰত যাব আমাৰ 16 হ'ব চ' 4 ৰুট 2 আৰু ৰুট 2 আছে তাৰমানে 5 ৰুট 2 লিখিব পাৰোঁ আমি এনেকৈ 5 ৰুট 2 লিখিব পাৰোঁ তো 5 ৰুট 2 ভিতৰত যদি গায় 2 ইনটু 25 হ'ব তাৰমানে কিমান ৰুট 50 এতিয়া আমি এটা উদাহৰণৰ কুৱেশ্যন কৰিম ইয়াতে লিখা আছে যে 1000 টকা যদি বছৰি 8% সৰল সুতৰ হাৰত বিনিময় কৰা হয় প্ৰতি বছৰৰ অন্তত সুত কিমান হ'ব সুতৰ এই পৰিমাণসমূহে এটা সমান্তৰ প্ৰগতি গঠন কৰিছেনে যদি কৰে তথাখিনিৰ সহায়ত 30 বছৰৰ অন্তত পৰিমাণ কিমান হ'ব তাৰমানে কি কৈছে আমি যেতিয়া প্ৰথম বছৰত এতিয়া পইচা কেনেকৈ ওলাম আমি শিকিছিলোঁ যে পি ইয়াতে কিমান দি আছে 1000 টকা সৰল সুতত যদি তোমালোকৰ ক্লাছ 8ত মনত আছে তেতিয়া 8% কি হয় ৰেট 8% আৰু কিহৰ কাৰণে যদি আমি প্ৰথম বছৰৰ কাৰণে ওলাওঁ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ওলাওঁ তেতিয়াহ'লে কি আছিল সুত ইজ ইকুৱেল টু PRT by 100 1000 into 8 into 1 divided by 100 0 কটা কাটি যাব তাৰমানে কিমান হ'ল 80 তাৰমানে 80 টকা কি হয় আমাৰ সুদ হয় এক বছৰত 80 টকা সুদ তেতিয়াহ'লে আমাৰ কি হ'ব প্ৰথম বছৰত সুদ কিমান হ'ব 80 আকৌ ছেকেণ্ড বছৰত যদি ওলাওঁ আমি 2 ইয়াৰত যদি আমি সুদ ওলাওঁ তেতিয়া কেনেকৈ ওলাম সুদ PRT by 8 into 2 divided by 100 0 0 0 0 কাটা গ'ল 80 দুগুণ 160 আকৌ যদি 3 ইয়াৰত ওলাওঁ আমি তেতিয়াহ'লে সুদ কি হ'ব PRT by
100 তাৰমানে 1000 into 8 into 3 divided by 100 তো 0 0 0 কটা গ'ল তো 80 into 3 তো 8 নো কিমান 24 তো মানে 240 ঠিক আছে তাৰমানে আমাৰ সমান্তৰ প্ৰগতিটো কি হ'ল এতিয়া সমান্তৰ প্ৰগতিটো হ'ব 80 160 240 এনেকৈ যাই থাকিব সূত্ৰটো আমাৰ এতিয়া আমাক সুধিছে কি 30 বছৰৰ পিছত এনটো কি আছিল বছৰ আছিল আমাৰ এইটো 1 বছৰত এইটো 2 বছৰত এইটো 3 বছৰত যদি আমাৰ 30 বছৰত সোধে তেতিয়াহ'লে এন আমাৰ কি হ'ব 30 হ'ব তো এ কিমান এ প্লাছ এন মাইনাছ 1 ইনটু ডি কৰিম আমি এ কিমান হ'ব ইয়াত 80 আৰু 29 দি থাকিব ইয়াত হ'ল 80 প্লাছ 29 ডিটো আমি কি লিখিব পাৰোঁ ডাইৰেক্ট আমি ডিটো লিখিব পাৰোঁ যে ডিটো কিমান কিমান বাঢ়িছে 80 টকাকৈ সুদ বাঢ়িছে তো মানে 80 হ'ব হ'ল এতিয়া 29 ইনটু 80 কিমান হ'ব 29 ইনটু 80 কৰিলে আমাৰ 2320 তাৰমানে 2400 কি হ'ব এনচাৰ হ'ব বুজি পাইছেনে কেনেকৈ ওলাইছোঁ আমি যদি এনেকুৱা সুতৰ কুৱেশ্যন দিয়া থাকে তোমালোকৰ তেতিয়াহ'লে তোমালোকে সুদকেইটা ওলাই ল'বা আমি সুদ ওলালোঁ এইটো সুদ ওলালোঁ এইটো সুদ ওলালোঁ তাত 80 160 এনেকৈ দিয়ে আছে সুদকেইটা সমান্তৰ প্ৰগতি হ'ব তেতিয়াহ'লে 30 বছৰৰ পিছত কিমান হ'ব লাগে আমাৰ হয়তো ফৰ্মুলাত বহালে এনেকৈ পাই যায় নেক্সট আমি 5.2 কুৱেশ্যনকেইটা যদি কৰোঁ এৰে একটো যদি আমি কৰোঁ ইয়াতে এ এন ওলাব দিছে এ এন ইজিকেল টু ডাইৰেক্ট সহজে এ প্লাছ এন মাইনাছ এন এ প্লাছ এন মাইনাছ 1 ইনটু ডি এ কিমান হ'ব ইয়াতে এ দিয়া আছে 7 এন কিমান হ'ব 8 দিয়া আছে 8 মাইনাছ 1 মানে 7 ইনটু 3 তো কিমান হ'ব 28 তাৰপিছত যদি আমাক ডি ওলাব দিয়ে দুইটোত কি ওলাব দিছে আমাক ডি আমাক এ দিয়া আছে কিমান মাইনাছ 18 এন দিয়া আছে কিমান 10 এ এন কিমান দিয়া আছে 0 তাৰমানে এ 10 ইজিকেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইয়াৰে ডিটো লাগে আকৌ এ 10 মানে আমি কিমান যাব 0 এইটো এ এন দিয়া আছে 0 এ মানে কিমান হ'ব মাইনাছ 18 তাৰপিছত 9 ইনটু ডি এইটো ইফালে গ'লে কি হ'ব 18 হ'ব ইজিকেল টু 9 ইনটু ডি তাৰমানে ডি ইজিকেল টু কিমান হ'ব 2 তো এনেকৈ ইয়াৰে কুৱেশ্যনবিলাক তোমালোকে ওলাব পাৰিবা এন ওলোৱা এ ওলোৱা গোটেইখিনি কৰিব পৰা কাৰণ ফৰ্মুলা এইটোৱে হ'ব বেলেগ বেলেগ হয়তো দিয়া থাকিব তো এইটো ফৰ্মুলাৰ পৰা ওলাব পাৰিবা নেক্সট যদি 2 নম্বৰকেইটা চাওঁ 2 নম্বৰৰ 2 1 আৰু 2 দুটাই একেধৰণৰে আমি 2টো কৰি দিছোঁ -3 -½ প্লাছ 2 এনেকৈ ক'ব তো 11তম পদটো লাগে তাৰমানে আমাক কিমান লাগে এ 11 এ 11ৰ কাৰণে কি হ'ব এন প্লাছ 9 ডি এ 11তম পদটো লাগে আমাক এ কিমান -3 আৰু ডিটো ওলাব লাগে ডিটো কেনেকৈ ওলাম আমি a2 মাইনাছ a1 এটো কিমান আছে -½ -3 তাৰমানে -½ প্লাছ 3 আৰু এইটো কৰিলে কি হ'ব 3ৰ পৰা যদি হাফ গুচি যায় আমাৰ পৰা তেতিয়াহ'লে কিমান থাকিব যদি আমি এইটো হেৰি কৰোঁ 2 লওঁ তেতিয়াহ'লে -1 থাকিল ওপৰত 3 দুগুণ 6 তাৰমানে 5/2 তাৰমানে এইটো কি হ'ব 5/2 সৰি এইটো যদি হেৰি হয় 11 হ'লে 10 দি হ'ব লাগে তেতিয়াহ'লে আমাৰ এইটো কি হ'ব 10 ইনটু 5/2 আৰু এইটো কি হ'ব প্লাছ হ'ব লাগে দেই প্লাছ তো -3 এইটো কটা গ'লে 5 গুণ কিমান 25 25ৰ পৰা 3 গ'লে কিমান থাকিব 22 তো এনচাৰ কি হ'ব 22 হ'ব তো এই বিটো এনচাৰ হ'ব নেক্সট যদি আমি 3 নম্বৰকেইটা চাব যাওঁ ইয়াৰে মিচিং হেৰিটো ওলাব লাগে তো মই 3 2টো কৰি দিছোঁ তাৰমানে a1 কিমান দিয়া আছে আমাক দিয়া নাই এইটো আমাক লাগে a2 কিমান দিয়া আছে 13 a3 কিমান দিয়া আছে এইটো নাই দিয়া
A4 কিমান দিয়া আছে 3 হ'ল এতিয়া আমি ইয়াতে A2ৰ ফৰ্মুলাটো জানো আমি A প্লাছ D তো 13 ইজ ইকুৱেল টু A প্লাছ D এইটো হ'ল ফৰ্মুলা এটা আৰু এটা জানো যে A4 ইজ ইকুৱেল টু A প্লাছ 28D তো 3 ইজ ইকুৱেল টু A প্লাছ 28D এইটো 1 নম্বৰ এইটো 2 নম্বৰ ইকুৱেশ্যন হ'ল তো ইয়াৰ পৰা আমি কি কৰিম দুটাৰ পৰা 2ৰ পৰা 3 2ৰ পৰা 1টো মাইনাছ কৰি দিওঁ আমি এইটোৰ পৰা এইটো মাইনাছ কৰিলে আমি কি হ'ব 3 মাইনাছ 13 এৰ পৰা এ মাইনাছ কৰিলে 0 থাকিব 3D মাইনাছ D তাৰমানে এইটো কিমান হ'ব মাইনাছ 10 ইজ ইকুৱেল টু 2D তো D ইজ ইকুৱেল টু কিমান হ'ব মাইনাছ 5 তাৰমানে D কিমান হ'ব মাইনাছ 5 এতিয়া যদি D মাইনাছ 5 হয় তেতিয়াহ'লে আমাৰ এইটো ইকুৱেশ্যনত যদি বহাই দিওঁ 1 নম্বৰ ইকুৱেশ্যনত 1 নম্বৰ কি আছে 13 ইজ ইকুৱেল টু A প্লাছ D এতিয়া 13 ইজ ইকুৱেল টু A মাইনাছ D হৈ গ'ল তো এইটো ইফালে হেৰি প্লাছ হৈ যাব A ইজ ইকুৱেল টু 13 প্লাছ 5 তাৰমানে 18 তো A 18 হৈ গ'ল আৰু আমাক কি লাগে ইয়াতে কি হ'ব 18 3টোত কি হ'ব ইয়াতে চা তোমালোকে দেখিও গম পায় 18ৰ পৰা মাইনাছ 5 হ'লে 13 13ৰ পৰা মাইনাছ 5 হ'লে 8 এইটো কি হ'ব 8 হ'ব ঠিক আছে এনেকৈও কৰিব পাৰি আকৌ মাইনাছ 5 হ'লে আকৌ 3 হ'ব তো সেনেকৈ কৰিব পাৰি নহ'লে তোমালোকে ডাইৰেক্ট A3ৰ ফৰ্মুলা বহাব পাৰা A3 হ'লে A প্লাছ 2D A কিমান পালোঁ আমি 18 প্লাছ 2 ইনটু মাইনাছ 5 18 ইনটু মাইনাছ 10 তাৰমানে 8 তলৰ ইয়াতে পদৰ সংখ্যা নিৰ্ণয় কৰিব লাগে ইয়াতে আমি 2টো কৰি দিছোঁ 5ৰ 2টো 18 15 হাফ 13 এনেকৈ গৈ মাইনাছ 4 লৈকে আছে তাৰমানে আমি ইয়াতে প্ৰথমতে কি কৰিব লাগিব এটো আমি লিখি ল'ম 18 বুলি ডিটো আমি ওলাই লওঁ A2 মাইনাছ A1 কৰি ডিটো ওলাই ল'ম 15 হাফ মাইনাছ 18 হ'ল 15 হাফ মানে কিমান 5 10 দুগুণ 30 30 থাকে 31 বাই 2 মাইনাছ 18 তো 31 হবে 31 মাইনাছ এইটো কিমান আছে 18 18ক যদি 2 দি পূৰণ কৰোঁ আমি 36 তাৰমানে মাইনাছ 5 বাই 2 আছে হ'ল এতিয়া আমি মাইনাছ 4 লাগে আমি জানো an ইজ ইকুৱেল টু A প্লাছ n মাইনাছ 1 ইনটু D এইটো ফৰ্মুলা তো an কিমান মাইনাছ 4 আছে আমাৰ তো Aটো কিমান আছে আমাৰ 18 আমাৰ nটো লাগে আৰু D কিমান আছে মাইনাছ 5 বাই 2 তো 18টো ইফালে হ'লে মাইনাছ 4 মাইনাছ 18 ইজ ইকুৱেল টু n মাইনাছ 1 ইনটু মাইনাছ 5 বাই 2 তাৰপিছত কি হ'ব মাইনাছ 4 আৰু মাইনাছ 18 কৰিলে মাইনাছ 22 ইজ ইকুৱেল টু n মাইনাছ 1 ইনটু মাইনাছ 5 বাই 2 মাইনাছ 5 বাই 2টো যদি ইফালে আনো আমি n মাইনাছ 1টো সেইটো চাইডে থাকিব ইফালে আনিছোঁ এইটো পাৰোঁ তো এইটো ইফালে যাব মাইনাছ 22 2 মাইনাছ 5 এনেকুৱা হ'ব তো মাইনাছ মাইনাছ কাটি গ'লে প্লাছ হ'ব তো 44 বাই 5 সৰি হা এইটো 47 লিখা আছে 4 এইটো 4 যেন আৰু কুৱেশ্যন মাৰ্ক বুলি ভাবিলোঁ 47 লিখা থাকিলে এইটো 47 হ'ব বাকীখিনি একে থাকিব বাৰু এইটো হ'ব 47 তো 47ৰ পৰা মাইনাছ 65 হয় তো মাইনাছ 65 হ'লে পাছেদি কেইবাৰ কাটা যাব 13 বাৰ 13 বাৰ মাইনাছ মাইনাছ প্লাছে হ'ব তো 13 দুগুণ কিমান হ'ব 26 তো n ইজ ইকুৱেল টু কিমান হ'ব 27 এইটোৱে এনচাৰ হ'ব ঠিকে আছে আমি কেনেকৈ ওলালোঁ প্ৰথমতে আমি ডিৰ ভেলুটো ওলাই লৈছোঁ ডিৰ ভেলুটো এইটো ওলাল তাৰপিছত আমি an ৰ ফৰ্মুলাত বহাই দিছোঁ এইটো
a প্লাছ n মাইনাছ ওৱান ইনটু d। তো আমি ডিটো ইয়াত বহাইছোঁ, বাকীখিনি বহাই এনেই কেলকুলেশ্যন কৰাইছোঁ। তো আমি যদি এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাওঁ, এটা সমান্তৰ প্ৰগতিত 11তম পইণ্ট 38 দিয়া আছে আৰু 16তম পইণ্ট 73 হ'লে তাৰ 31তম পদটো কি হ'ব? 11তম পদ মানে কিমান দিছে? a1 11 a প্লাছ 10d 11 কিমান 38 ইজিকুৱেল টু a প্লাছ 10d এইটো দিয়া আছে। আৰু এটা 16 পদ দিয়া আছে a প্লাছ 15d, তাৰমানে কিমান হ'ব? 16 a16 to 73 ইজিকুৱেল টু a প্লাছ 15d। তো এইটো 8, এইটো হ'ল 2। এতিয়া আমাক a31টো লাগে আমাক, তাৰমানে a প্লাছ 30d এইটো ওলাব লাগে আমি। তো আমি কি কৰিম এতিয়া? 2ৰ পৰা 1 আমি বিয়োগ কৰিম। 2ৰ পৰা 1 বিয়োগ কৰিম। 73 মাইনাছ 38 ইজিকুৱেল টু a কাটা যাব, তো 15d মাইনাছ 10d এইটো গ'লে d কিমান হ'ব? 7 হ'ব। তো a কিমান হ'ব? এতিয়া আমি ইয়াতে বহাই দিব পাৰিম 1 নম্বৰটোত। 1 নম্বৰটোত যদি বহাই দিওঁ আমি 38 ইজিকুৱেল টু a প্লাছ 10d। 7 ইনটু 10 মানে 70। তো a কিমান হ'ব এতিয়া? 38 মাইনাছ 70 ইজিকুৱেল টু 8। তাৰমানে a ইজিকুৱেল টু কিমান হ'ব? মাইনাছ 32। a 31 লাগে আমাক, a প্লাছ 30d মাইনাছ 32 প্লাছ 30 ইনটু 7 মাইনাছ 32 প্লাছ 270 210 মাইনাছ 32 কৰিলে 178 থাকিব। তো এইটোৱে হ'ল এনচাৰ। প্ৰথমে দুটাৰ আমি ইকুৱেশ্যনটো ওলাই লৈ দুটাৰ পৰা ছল্ভ কৰি এনচাৰটো ওলাইছোঁ। এতিয়া যদি এটা সমান্তৰ প্ৰগতিৰ গোটেইকেইটা সমান্তৰ প্ৰগতিৰ গোটেইকেইটা পদকেইটাৰ যদি যোগফল ওলাব লাগে, তেতিয়াহ'লে আমাৰ এটা ফৰ্মুলা আছে, সেইটো হ'ল SN n/2 টুৱাইছ a n - 1 ইনটু d। আকৌ এইটোক এনেকৈ লিখিব পাৰি যে SN n/2 a প্লাছ an, তাৰমানে an মানে কিমান হয়? a প্লাছ n - 1 ইনটু d, সেইকাৰণে এইটো লিখিব পাৰি। তো এই দুটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি নেক্সট কুৱেশ্যনখিনি কৰিম। আমাৰ এটা কুৱেশ্যন আছে যে 10টা পদৰ যোগফল কি হয় এইটো ওলাব লাগে। তেতিয়াহ'লে 1 নম্বৰৰ মই বাৰু 2টো কৰি দিছোঁ, মাইনাছ 37 মাইনাছ 33 মাইনাছ 29। তো ইয়াৰে আমি a জানোৱে মাইনাছ 37, আমি d2 জানিম, d2 কেনেকৈ হ'ব? a2 মাইনাছ a1, তাৰমানে মাইনাছ 33 মাইনাছ 37, তাৰমানে মাইনাছ 33 প্লাছ 37, তাৰমানে 4। তো কিমান হ'ব? 4 হ'ব। তো d কিমান হ'ব? 4। এতিয়া আমি SNৰ ফৰ্মুলাটো লিখিম, n/2 টুৱাইছ a প্লাছ n - 1 ইনটু d। কিমানটা পদ ওলাব দিছিলে? 12টা। তো 12/2 2 ইনটু মাইনাছ 37 প্লাছ n মানে কিমান হ'ব? যিহেতু 12টা ওলাব দিছে আমাক, 11d d মানে 4, 6 ইনটু 74 প্লাছ 44, তাৰমানে 6 ইনটু মাইনাছ 30। তো এনচাৰ কিমান হ'ব? 180 মাইনাছ 180। তো নেক্সট আমি যদি চাওঁ, ইয়াৰ যদি আমি কুৱেশ্যন এটা চাওঁ,
আমি ডি ওলোৱা আৰু S13 এইটো চালোঁ, এনেকুৱা টাইপ কুৱেশ্যন আমি চালোঁ। তো এন ওলোৱা যদি দিয়ে, এন আৰু SN দুটা ওলোৱা দিয়ে, তেতিয়াও আমি পাৰিম এন দিয়া আছে ইয়াত, এনৰ পৰা এন ওলাব পাৰিম আমি, তাৰপিছত SN ওলাম আমি। বুজি পাইছেনে? এনৰ ফৰ্মুলা A প্লাছ n মাইনাছ 1 ইনটু ডিৰ পৰা ডি আৰু এ দিয়া আছে, তো আমি এন ওলোৱা পাইছোঁ, এনৰ পৰা SNটো ওলাব পাৰিম আমি। তাৰপিছত ইয়াতে এ আৰু SN ওলোৱা আছে, তো ইয়াতো এনটো দিয়াই আছে। এতিয়া আমি 4 টাইপ চাওঁ, 4টো A3 দিয়া আছে 15, S10 দিয়া আছে 125, তেতিয়াহ'লে A10 লাগে আৰু D2 লাগে। কি হয়? আমি জানো যে A3টো A প্লাছ টুৱাইচ D হয়, তো 15 ইজ ইকুৱেল টু A প্লাছ টুৱাইচ D, এইটো এটা ওলাল। আৰু এটা জানো যে আমি S10 ইজ ইকুৱেল টু n/2 টুৱাইচ A n মাইনাছ 1 ইনটু D। যদি এইটো n বুলি ধৰোঁ, যদি S10 বুলি ধৰোঁ এইটো, তেতিয়াহ'লে 10/2 কিমান হ'ব? 5 টুৱাইচ A প্লাছ n মাইনাছ 1 মানে কিমান? 10 মাইনাছ 1, তাৰমানে 9D হ'ল। আকৌ S10 মানে কিমান পালোঁ? 125, আকৌ 5টো ইফালে ডিভাইড হ'ব, টুৱাইচ A প্লাছ 9D, তাৰমানে 25 ইজ ইকুৱেল টু টুৱাইচ A প্লাছ 9D। ইফালে টুৱাইচ A আছে, ইফালেও টুৱাইচ A কৰা, 15 × 30, টুৱাইচ A 4D। তো ইফালে এইটো 1 নম্বৰ, এইটো দিলোঁ 2 নম্বৰ। ঠিকে আছে, ইটোৰ পৰা এইটো বিয়োগ কৰিম, 2 মাইনাছ 1। ঠিক আছে, এইটো মাইনাছ কৰিলে 25 মাইনাছ 30 ইজ ইকুৱেল টু 9D, 2 এইটো কাটাই যাব, 9D মাইনাছ 4D, তো মাইনাছ 5 ইজ ইকুৱেল টু 5D, আৰু D ইজ ইকুৱেল টু মাইনাছ 1। D কিমান ওলাল? মাইনাছ 1 ওলাল। আমাক কি লাগে? A10 লাগে। D ওলাল, এতিয়া এটো ওলাব পাৰিম আমি ইটো ইকুৱেশ্যনৰ পৰা ওলাব পাৰোঁ A3 ইজ ইকুৱেল টু A প্লাছ টুৱাইচ D, এইটোত যদি আমি Dটো বহাই দিওঁ, A প্লাছ এইটো কিমান আছে? 15, 2 ইনটু মাইনাছ 1, তেতিয়াহ'লে 15 ইজ ইকুৱেল টু A মাইনাছ 2, A ইজ ইকুৱেল টু 17। A কিমান হ'ব? 17। এতিয়া আমাৰ লাগে A10, A10 মানে কিমান হ'ব? A প্লাছ 9D, তো A কিমান পালোঁ আমি? 17, 9 ইনটু D কিমান পালোঁ আমি? মাইনাছ 1, তো 17 মাইনাছ 1, তাৰমানে কিমান হ'ব? 8। এইটো হ'ল ইয়াৰ এনচাৰ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, বাকীখিনি যিহেতু একে, তো বাকীখিনি তোমালোকে চাই ল'বা। তো আজিৰ ভিডিঅ'টো এইখিনি, নেক্সট চেপ্টাৰটোত আমি লগ পাম।